हाय फ्रेंड्स, ভালনে? আশা কৰিছোঁ সকলোৰে ভাল। আজিৰ ব্লগটো হৈছে আজি ভাগৱত পাঠ কৰাব লৈছোঁ ঘৰৰ মংগলৰ বাবে। বছৰটো পাৰেই হৈ গ'ল, সকাম কৰিমকৈ আজি 29 ডিচেম্বৰ হ'ল আৰু এই 4টা বজাত নিয়ম কৰিব লৈছোঁ। ভকত আহি পাবহি এতিয়া আৰু তাৰ বাবে মই বনাইছোঁ ইডলি পিঠা, নকয় আচলতে চুজি পিঠা বুলিয়ে ক'ম আৰু এতিয়া, আৰু এগলেছ কেক আৰু লগত আছে ৰসগোল্লা। তো মই কেনেকৈ বনাম সেই ৰেচিপিটো মই আপোনালোকক দেখুৱাম, কিন্তু দেখুৱাৰ আগতে মোৰ ব্লগবোৰ যদি চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। আৰু গতিকে এই কৰোণা মহামাৰীৰ ৰোগটো যাতে সোনকালে ভাল হৈ যায় আৰু এনেকুৱা যাতে বিপদ আমাৰ অসমবাসীলৈ বা ভাৰতবৰ্ষলৈ বা গোটেই ৱৰ্ল্ডত, গোটেই বিশ্বত নাহে, তেনেকুৱা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি ভাল লাগিছে যিহেতু আমি এতিয়া এখন ঠাইত যাব পাৰিছোঁ, ক'ৰবাত বহি খাব পাৰিছোঁ। কিছুদিনৰ আগলৈকে আমিতো নোৱাৰিছিলোঁ যাবলৈ, কিমান এটা চিন্তা লাগি আছিলে, কিন্তু সেইখিনি চিন্তাৰ পৰা আমি অলপ মুকলি হৈছোঁ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকো স্কুল যাব পৰা নাই। আজি আমাৰ সকাম আছে, সেইকাৰণে মই এয়া পিঠা বনাব লৈছোঁ আৰু এয়া নাৰিকল মই ইয়াত ঘি লগাই লৈছোঁ, এইটোতো লগালোঁ, ইয়াত এতিয়া লগাই ল'লোঁ। 3টা আছিলে, 1, 2, 3 আৰু এটা 4টা, এটা ষ্টেণ্ড ফুৰিবলৈ গৈছে, সেইকাৰণে মই 3টা এতিয়া কাম চলাই দিম। এতিয়া মই ইয়াতে ইয়াত দি দিছোঁ। ডাঙৰ ষ্টেণ্ড হ'লে ভাল, তেতিয়া ইডলিটো বনাবলৈ ভাল হয়। কিবা চাইছোঁ হৈছে নহয়, শিকি আছে আৰু অলপ সময় লাগিব। ৰেডি।
সফ্ট হৈছে এনেকৈ আপোনালোকে ধুনীয়াকৈ এগলেছ কেক বনাব পাৰিব কিমান সফ্ট হৈছে মই সৰুকৈ কাটি পেলাইছোঁ অলপ ঠাণ্ডা হ'বলৈ দিব লাগে তেতিয়া কাটিবলৈ আৰু ভাল হয় এতিয়া আমাৰ মায়ে এইবোৰ বাতি হয় এতিয়া চাহ দিমগে তৰাই গৈছে এতিয়া মায়ে এই কেকবোৰ অকণমানকৈ চিম্পুল আছে যে সেইকাৰণে এতিয়া বনাইছে চিপতানছেগে এইটো মোৰ মামী ভয় নকৰিব মোৰ মামী একো নকৰে এতিয়া মায়ে কিবা এটা কৰিছে এইটো কেক দিছে মই কেকবোৰ যে কাক দিম জানা ভকতক দিম সেইকাৰণে যে মই এতিয়া ভকতক হাই ফ্ৰেণ্ডছ আজি ব্লগটো ইমানতে সামৰিছোঁ আপোনালোকে যদি মোৰ ব্লগবোৰ চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব বুলি আশা কৰিছোঁ